Hello guys, welcome back to my channel. মোৰ অন্যটা মিনিভলগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। তো গাইস আজি মই গৈ আছো ৰীল বনাবলৈ আৰু যেহেতু ৰীল বনাবলৈ মোৰ লগত আছে প্ৰেম ভাই আৰু নিতুলকো লৈ যাম বাৰু। নিতুলে পুৰা সাজি কাছি ৰেডি হৈ আছে, গম পাইছানে? খুব ষ্টাইল লৰা হয়তো, চুলি তুলি ষ্টেট মাৰি গৰম হৈ আছে চকচোন। তো আমি গাইস এতিয়া যাব লাগিব দেই। আৰু আজি জায়গাটো কম বাৰু, অলপ দেৰিকৈ এইয়া আমি ওলাই ললো আৰু মোৰ লগতে আছে এই কিজন আমাৰ দাদা কিজন, দুইজন মানে খুবেই ষ্টাইলিছ আৰু পথাৰখন খুব ধুনীয়া লাগিছে আজি, মানে একদম ধান চান পকি আছে ন। তো গাইস আজি আমি আহিছো বৰ্তমান দেওহালি, টিপাম দেওহালি থান। আৰু দেওহালি থানিৰ পৰা বেছি দূৰ নহয় লোকেশ্যনটো, খুব ধুনীয়া এটা জেগা। ইয়াত আপোনালোকে নিশ্চয় টিপাম দেওহালি থান আহিলে নিশ্চয় ইয়াতে আপোনালোকে ৰীল চিল বনাই যাব পাৰিব, কোনো টেনশ্যন নাই, কাৰণ একেবাৰে নিজান ঠাই ন। আৰু এয়া চা একদম ক'বই নালাগে, সিহঁতে মানে ৰীল চিল বনাবলৈ আৰু স্কুটিখন মানে একদম ঠিক ঠাক কৰিছে দেই। প্ৰায় মানে প্ৰেম ভাই আমাৰতো বেছি ফটো শ্বুটে কৰে ন, আৰু নিতুলে খুব ৰীল বনায়। আৰু বিশেষকৈ সিহঁতৰ ইনষ্টাগ্ৰামৰ আইডিও আছে, নিতুল ব্লগ বুলি আছে নেকি নিতুলৰ, আৰু আমাৰ প্ৰেম ভাইও আছে, কি নাম আছিলে জানো পাহৰি গৈছো দেই। আৰু বিশেষকৈ মানে লোকেশ্যনটো চক, মানে খুব ধুনীয়া ভিউটো। আৰু এয়া একেবাৰে মানে পাহাৰৰ মাটি, চাহ বাগান, ক'বই নালাগে। আপোনালোকে যদি আহে ন এবাৰ ইয়াত মানে প্ৰায় ৰৈ থাকিবই মন যাব, ঘৰলৈ আহিবই মন নাযাব। তো আজিলৈ বাই বাই, অন্য এটা মিনি ব্লগৰ পুনৰ লগ পাম। তো আজিলৈ বাই বাই।